ৰংমন ৰংমেলা বন্ধ হোৱা কাৰণে আজি দুখ লগা নাই একচুৱেলি আজি এই সকল আমাৰ যিসকল শিশু আছে সেইসকলৰ প্ৰতি পুতৌ জন্মিছে নমস্কাৰ আজি এটা খবৰ পালো ৰংমন বন্ধ হ'ল তো সেই কাৰণে একো প্ৰিপাৰেচন নোহোৱাকৈ এটা ভিডিঅ' বনাম বুলি ভাবিলো ৰংমনৰ ওপৰত আমি সৰু থাকোতে ৰংমনখন এখন আলোচনী নহয় বা এখন শিশু সাহিত্য নহয় একদম আমাৰ এটা জীৱনৰ পাৰ্ট এটা আছিল মানে কি যদি ভাত খাই দেখো আমি তো ৰংমনখন চাই বা পঢ়ি ভাত খাওঁ আনকি এনেকুৱা আছিল মই মোৰ ইংৰাজী টিউচনৰ সময়ত ছাৰে পঢ়াই থাকোতে কিতাপৰ মাজত ৰংমনখনলৈ পঢ়ি আছিলোঁ আৰু সেইটো মায়ে দেখি পেলাই মোক ইমান মাৰিছিল মায়ে তাতে তো তেনেকুৱা তো ৰংমনখন আমাৰ কাৰণে এটা ইমোশ্যন আছিল এটা কিন্তু আজি শুনিলোঁ কি ৰংমন আৰু প্ৰিণ্ট নহয় ৰংমনখন বন্ধ হৈ যাব সেই ৰংমনখনৰ পৰা আমি বহুত আমাৰ যিটো নৈতিক চৰিত্ৰ গঢ়াৰ কাৰণে সাধু কথা পঢ়িছিলোঁ তাৰ পৰা বহুত বস্তু শিকিছিলোঁ ডাঙৰৰ প্ৰতি ব্যৱহাৰ কেনেকুৱা কৰিব লাগে কেনেকুৱা কি কৰিব লাগে ধৰি লওক এইটো কাহিনীৰ কথাই ক'লোঁ মই এইটো ইয়াত আছে ৰংমন গুৱাহাটীৰ অকণ পাটোৱাৰীয়ে পঠিওৱা কাহিনীৰ আধাৰত ইয়াতে আমি মানে বহুত মানুহে কাহিনী পঠাবও পাৰিছিল তাৰপিছত তাতে কাৰ্টুনিষ্টৰ চাকৰি আছিল কাৰ্টুন ড্ৰয়িং কৰিছিল কোনোবাই কাহিনী লিখিছিল মা তুমি যে সিদিনা চানাৰ খুৰমা বনাইছিলা বৰ সোৱাদ হৈছিল আজিও বনোৱা না ৰস শুকুৱাটো পঢ়া শুনাত মন নাই অনবৰত খালি ক'ত কি খাব পাৰোঁ তাৰেহে চিন্তা তেতিয়া ৰংমনে ভাবিছিল নাই এনেদৰে নহ'ব কিবা এটা বেলেগ বুদ্ধি উলিয়াব লাগিব মাকে গাখীৰ পকাই থকা দেখি ৰংমনে ওচৰলৈ গ'ল হাতত লৈ গৈছিল অকণমান নেমুৰ ৰস মাকে সুধিছিল সেয়া কাপত কি হ'ল সি কৈছিল নেমুৰ ৰস আমাৰ বিজ্ঞানৰ ছাৰে কৈছে উতলি থকা গাখীৰত নেমুৰ ৰস দিলে বোলে মুঠেও নাফাটে আৰু ৰংমনে কি কৰিলে গাখীৰখিনিত নেমু ঢালি দিলে আৰু দিয়াৰ পিছত অলপ পিছত গোটেই গাখীৰখিনি ফাটি গ'ল তেতিয়া মাকৰ খং উঠিল চাচোন গোটেইখিনি গাখীৰ ফাটি গ'ল মই জানিছিলোৱেই এনেকুৱাই কিবা এটা হ'ব বুলি এতিয়া ৰংমনে কৈছিল মই যে দিবই খোজা নাছিলোঁ তুমিহে আকৌ পিছত দিবলৈ ক'লা এতিয়া গাখীৰখিনি ফাটিলেই যেতিয়া কিবা এটা বনাই দিয়া খুৰমা বনোৱাৰ কথা মাকক আৰু ক'ব লগা নহ'ল ফটা গাখীৰৰ চানাৰে মাকে কামটো কৰি পেলালে তাত মাকে কাণত ধৰি ক'লে যে দুষ্ট ল এয়া তোৰ চানাৰ খুৰমা তোৰ বুদ্ধি মই ভালদৰেই বুজো এতিয়া কথাটো হ'ল ইয়াৰ পৰা শিকিব লগা কি আছে ভাল লগাটো থাকি ভাল লাগিলেই শিকিব লগা এইটোও আছে যে যদি গাখীৰখিনি পগাই থাকোঁতে তাতে গৰম গাখীৰত যদি নেমুৰ ৰস দি দিয়া হয় তেতিয়া গাখীৰখিনি কি হয় ফাটি পেলাই চানা হৈ পৰে আৰু চানাৰ পৰা আমি খুৰমা বনাব পাৰোঁ তো গাখীৰৰ পৰা চানা যে হয় সেইটো এটা নলেজ এটা আমাৰ বৃদ্ধি হয় ঠিক তেনেকৈ বহুত কাহিনী আছে ৰংমনত এইখন ৰংমন কোন বছৰৰ তেতিয়া এইখনৰ দাম 20 টকা আছিল মাত্ৰ এই ৰংমনখনত আৰু ৰংমনৰ তলৰ লাইনটোত সদায় এইখিনিত চাব এইখিনি ইয়াতে লিখা আছে এটা জিৰাফে 50 চেণ্টিমিটাৰ দীঘল জিভাখনেৰে নিজৰ কাণ চাফা কৰিব পাৰে মানে জিকে জেনেৰেল নলেজ এনেকুৱা সৰুকৈ জানিব লগা বহুত কথা আছিল এইটো আছিল অৰণ্যৰ বন্ধু বুলি এটা কাহিনী তাৰপিছত এইখন চান্দা মামা ঠিক আছে আমি এইখনো খুব পঢ়িছিলোঁ চান্দা মামাখন আজিকালি এইবোৰ নোহোৱাই হ'ল এইখন হ'ল ৰংমেলা বহুত পুৰণি ৰংমেলা যেতিয়া মই সৰু আছিলোঁ তেতিয়াতে পঢ়া এতিয়াতো আমি বুঢ়াই হ'লোঁ এইটো চাগে 2007-08 মান চনৰ হ'ব নেকি এইখন চনটো ক'ত লিখা আছে 2004 চনত নৱেম্বৰ 2004 চনৰ এইখন ৰংমেলা মই এতিয়াও ৰাখি থৈছোঁ মোৰ বিৰাট ভাল লাগে মানে সৰুতে আমি কি পঢ়িছিলোঁ সেইখিনি চাই পেলাই বিৰাট ভাল লাগে এতিয়া কথাটো হ'ল কি ৰংমন ৰংমেলা এইবোৰ বন্ধ কিয় হ'ল বন্ধ হোৱাৰ কাৰণটো কি আমি যদি কিতাপ পঢ়িবলৈ উৎসাহিত নকৰোঁ বা তেওঁলোকক যদি আমি এনেকৈ গুৰুত্ব নিদিওঁ যে তোমালোকে সাহিত্য আলোচনীখন কিনি আনা এইখনৰ দাম চাগে এতিয়া 40 টকা 50 টকা মান হৈছে চাগে এতিয়া আজিৰ পৰা যিহেতু 18-20 বছৰ আগৰ কথা তেতিয়া এইখনৰ দাম 20 টকা আছিল তো এতিয়া এইখনৰ দাম
40 টকা 50 টকাটো স্বাভাৱিক কিন্তু 50 টকাটো খৰচ কৰি পেলাই আমি যদি এখন কিতাপ যদি কিনি পেলাই ল'ৰা ছোৱালীক পঢ়িব নিদিও তেতিয়াহ'লে আমাৰ ল'ৰা ছোৱালী কেনেকৈ শিকিব বা আমাৰ যিটো অসমীয়া ভাষা ধ্ৰুপদী বুলি ক'লেই হ'ব নেকি অসমীয়া ভাষাটো যদি সেইটোৰ চৰ্চা নহয় শিশু সাহিত্যৰ চৰ্চাই নহয় যদি শিশুবিলাক কেৱল মোবাইলত বিজি হৈ থাকে আৰু সেই দুখটো আমাৰো মোবাইলটো নিদিলে ভাত নাখায় বুলি কয় আজিকালি ল'ৰা ছোৱালীয়ে অসমীয়া ভাষা ক'ব নাজানে অসমীয়া শব্দ ক'ব নাজানে লিখিব নাজানে গোটেই ক ফালাখন ভালদৰে নাজানে গোটেই অ ফালাখন নাজানে ব্যঞ্জন বৰ্ণ কিমানটা স্বৰ বৰ্ণ কিমানটা আকাৰ ইকাৰ কি নাজানে আজি ল'ৰা ছোৱালী কিয় নাজানে 7-8 বছৰৰ ল'ৰা ছোৱালীৰ চকুত চশমা এনেকুৱা চশমা আছে মানে দেখিলে বেয়া লাগে ইমান হাই পাৱাৰৰ চশমা লৈ ঘূৰে কিয় কাৰণ এনি টাইম মোবাইলটো চাই থাকে ভাত খাওঁতে মোবাইল যদি কান্দিব ধৰে কি কৰে মোবাইলটো লগাই গেম এটা খেলা বা ভিডিঅ' এটা চোৱা ৰিলছ এটা চোৱা বা নিজে ৰিলছ বনোৱা নতুন ফেশ্বন হৈছে এইটো নিজৰ ল'ৰা ছোৱালীক মানে কিবা জংকমংক ড্ৰেছ এটা পিন্ধাই দিব দি পেলাই ডেন্স কৰা বা কিবা কৰা আমি ভিডিঅ' কৰিম অমুক কৰিম আপুনি ছবি শিকিব দিয়ক কাহিনী লিখিব দিয়ক কাহিনী ক'ব দিয়ক তাৰপিছত আপুনি ভিডিঅ' বনাওক আপুনি ভিডিঅ' আপলোড কৰক তেতিয়াহে ভাল হোৱা কথা ৰিলছ বনোৱাটো কিবা সাহিত্য বা আমাৰ জনজীৱনত কিবা এটা প্ৰভাৱ পেলাব বুলি ভাবে নেকি আপোনালোকে ৰিলছ বনাই পেলাই মানে যিসকলে ডেন্স কৰিব জানে যিসকলে নৃত্য কৰিব জানে তেওঁলোকৰ সেইটো এটা কলা সাধনা সেইটো এটা বেলেগ টপিক ঠিক আছে কিন্তু ৰংমন ৰংমেলা যদি আজি বন্ধ হৈ গ'ল যে ৰংমন বা ৰংমেলাখন বন্ধ হৈ গ'ল যে ইয়াৰ কাৰণে কিন্তু বহুত মানুহৰ চাকৰি গ'ল বহুত আমাৰ শিশু সাহিত্যৰ যিসকলে চিন্তা কৰিছিল যি মুষ্টিমেয় মানুহে সেইখিনিও শেষ হ'ল সেইখিনিও নোহোৱা হ'ল আৰু লাহে লাহে সেই কাহিনীবোৰো নোহোৱা হৈ যাব আৰু মোৰ ড্ৰয়াৰটোত বা মোৰ গডৰেজটোত পৰি থাকিব এই গোটেই ৰংমেলাখিনি মই ফটো এটা মাৰি দেখাম মোৰ তাত কিমান আছে প্ৰায় 150খনমানতো আছে 150-200খনমানতো আছে দুখ লাগিল একচুৱেলি খবৰটো পাই পেলাই যে ৰংমন ৰংমেলা বন্ধ হৈ গ'ল আৰু আমি কেতিয়াও ৰংমন ৰংমেলা নপঢ়িম বা নেদেখিম এইবিলাক যেনেকুৱা আছিল লোভৰ ফল বা স্পিৰিট কল এইবিলাক বেলেগ কলেজৰ ল'ৰা ছোৱালী লিখিছিল ইয়াতে বা কোনোবা শিশু সাহিত্যৰ যিয়ে চৰ্চা কৰিছিল তেওঁলোকে লিখিছিল ড্ৰয়িং কৰা মানুহে ড্ৰয়িং কৰিছিল তো বহুত ভাল কাম এটা বন্ধ হৈ গ'ল যিটো অসমীয়া জনজীৱনৰ মাইলষ্টন আছিল সেই মাইলষ্টনটো আজি হোৱা ৰংমন ৰংমেলা বন্ধ হোৱা কাৰণে আজি দুখ লগা নাই একচুৱেলি আজি এইসকল আমাৰ যিসকল শিশু আছে সেইসকলৰ প্ৰতি পুতৌ জন্মিছে তেওঁলোকে কেতিয়াও আৰু সেই কবিতাবোৰৰ ধেমেলীয়া কবিতাবোৰৰ বা ধেমেলীয়া খুহুতীয়া কাহিনীবোৰ কেতিয়াও পঢ়িবলৈ নাপাব এই স্মাৰ্টফোনটো হৈ পেলাই বহুত ভালো হ'ল বহুত বেয়াও হ'ল ধন্যবাদ আজিলৈ এইখিনি বহুত দীঘল হ'ল অলৰেডি